হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুৱা সম্ভাষণ জনাইছোঁ। আহি খালোহি নহয় মানুহটোৰ লগত জোতা পিটিখন। ভালনে বেয়া জনাবচোন দেই আপোনালোকে। গাড়ীখন ৰেডি হৈ আছে, অকণমান চিটিখন চাওঁ বুলি ওলাইছোঁ পুৱাই। এইখনেই হৈছে গিদাং চহৰ। এতিয়া গাড়ীখন লৈ আহি সমস্যাত পৰিছোঁ পাৰ্কিঙৰ। যেনে তেনে ঠাইখিনি পালোঁ, এইখন গাড়ীখন থোৱা হ'ল। থৈ এতিয়া আকৌ মানে পে' কৰিব লাগিব মেচিনত, গতিকে এতিয়া মেচিন বিচাৰি ফুৰা হৈছে ইফালে সিফালে। চাই এতিয়া যেনিবা পাইছোঁগৈ। ইয়াতে এতিয়া পে' কৰি পেলাই কিমান সময়ৰ কাৰণে ৰাখিব লাগিব। আমি 3 ঘণ্টাৰ কাৰণে ৰাখিলোঁ পাৰ্কিং। এতিয়া মেচিনত পইচাটো জমা দি শ্লিপটো লৈ আকৌ গাড়ীখনৰ ভিতৰত ৰাখিব লাগিব। সেইকাৰণে উলিয়াই আছে শ্লিপটো। পালোঁ পাৰ্কিঙৰ কাৰণে বহু সময় নষ্ট হয়, সেয়ে চিটিৰ লোকেল টেক্সি লৈ ফুৰাটো সহজ। পাৰ্কিঙৰ সমস্যাটো দূৰ হোৱাৰ পিছত আহিলোঁ ৰেষ্টুৰেণ্টত ব্ৰেকফাষ্ট কৰিবৰ কাৰণে। ছোৱালীয়ে অৰ্ডাৰ দিলে কফি আৰু এগ বেনেডিক্স। এতিয়া কফি প্ৰথমতে খাই ল'লোঁ। এগ বেনেডিক্স আহিলে বিশেষভাৱে প্ৰস্তুত কৰা ব্ৰেডৰ ওপৰত হাফ বইল কণী দি তেওঁলোকে দিছে হেলেণ্ডেছ বুলি, আৰু চালাড দি ইমান টেষ্টি খাবলৈ, বৰ ভাল লাগিল খাই। ভালেই হ'ল, মই এটা নতুন ডিছ জানি ল'লোঁ। ব্ৰেকফাষ্ট চেক কৰি এতিয়া আহিছোঁ চহৰখন চাবৰ কাৰণে। গিদাং চহৰখনৰ ঘৰবোৰ আমি দেখা অন্য ঠাইতকৈ বেলেগ। ঘৰবোৰ বহু পুৰণিকলীয়া, কিন্তু কালাৰফুল হোৱাৰ বাবে চিটিখনৰ সৌন্দৰ্য বেলেগ কৰি তুলিছে। তাৰে আকৌ কিছু ঘৰ তিনিকুণীয়া চেপৰ। চিটিখন চাওঁতে য'ত ভাল লাগিলে 2-এখন ফটো উঠাই ল'লোঁ। দূৰৰ পৰা এখন পাৰ্ক দেখা পালোঁ আৰু তাত মিউজিকৰ প্ৰগ্ৰেম হৈ থকা দেখি আগবাঢ়িলোঁ। Dziękujemy bardzo. Bardzo dziękujemy za klaskanie wspólne. Bardzo się cieszymy, jak jest dobra chwała, zespół zrapowani. Jeszcze... এই গাড়ীখনে গোটেই চিটিখন ফুৰাই। আমাৰো পাৰ্কিঙৰ সময় হৈ গ'ল, 3 ঘণ্টাৰ কাৰণে আমি গাড়ীখন থৈ আহিছিলোঁ। সেইকাৰণে গাড়ীখন য'ত ৰাখিছোঁ তাৰ ওচৰতে অকণমান চাই ল'লোঁ। এইটো ইমান ধুনীয়া ঘৰ, ভাল লাগিলে, ভিতৰলৈ সোমাই গ'লোঁ। ইমান ধুনীয়াকৈ আৰ্ট কৰি থৈছে। ইয়াতে আমি চাই 2-এখন ফটো উঠাই ল'লোঁ।